গাইজ কি খবৰ আশা কৰিছোঁ ভালে আছে ময়ো আছোঁ ভালে আজি এটা ৰেচিপি লৈ আহিছোঁ থাম্বনেইল দেখি গম পাইছে আপোনালোকে মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ আৰু মোৰ ভিডিঅ'ত প্ৰথমবাৰৰ কাৰণে যোনে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু আপোনালোকৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ ভিডিঅ'বিলাক চালে শেষৰলৈকে চাব প্লিজ ভিডিঅ'বিলাক শেষৰলৈকে চাব আৰু কেনেকৈ বনাওঁ কচু ৰেচিপিটো বলকচোন এতিয়া ডাইৰেক্ট পাকঘৰলৈ যাই লগ ধৰোঁ এতিয়া মই মাছৰ মূৰটো ধুই পাখলি ৰেডি কৰি লৈ আহিছোঁ ইয়াতে নিমখ দি দিছোঁ ইয়াতে হালধি দি কলা কচু দি মাছৰ মূৰ বনাম কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ কেৰাহী গৰম হৈছে তেল দি দিছোঁ মাছটো হালধি নিমখ দি ভালদৰে মিলাই লৈ লৈছোঁ এতিয়া কেৰাহীত তেল গৰম হৈ গৈছে ইয়াতে মই মাছৰ মূৰটো দি দিছোঁ এতিয়া একবাৰ মাছটো উল্টাই দিম মূৰটো মাছৰ মূৰটো এতিয়া মাছৰ মূৰটো ভাজা হৈ গৈছে মই উঠাই ৰাখিম মাছৰ মূৰ ভজা তেলতে মই শুকান জলকীয়া দুটা দি দিছোঁ তিনিটা ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ এতিয়া মই মিডিয়াম সাইজৰ পিয়াজ দিছোঁ এটা এতিয়া অকণমান ভাজি ল'ম এইখিনি ৰঙা কৰি ইয়াত মই লৈ লৈছোঁ কেইটামান নহৰু 4 মান আৰু অকণমান আদা আৰু কেইটামান সৰু জলকীয়া সেইখিনি মই পেষ্ট কৰি লৈ ল'ম ইয়াতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ এবাৰ কচুখিনি বহাই দিছোঁ ইয়াতে ডাঙৰ ৰাখিছোঁ এইখিনি এনেই অকণমান সময় গেছটো কমাই দি ঢাকন দিলে সিদ্ধ হৈ যাব ইয়াতে হালধি নিমখ মই পিছত দি দিম আৰু কচুখিনি মই বইল কৰি লোৱা নাই দেখিছে হেঁচি কিনে এখন ঢাকন দি দিছোঁ গেছটো কমাই এবাৰ মই ঢাকনখন গুচাই লাৰি দিম তলৰবিলাক সিদ্ধ হৈছে ইয়াতে মই সৰু জলকীয়া 4টা দি দিছোঁ কচুত অলপমান জ্বলা দিলে ভাল লাগে খাই আৰু দেখিছে একদম নৰম হৈ গৈছে কচুবিলাক এনে আৰু গেছ কমাই আৰু 5 মিনিটমান সিদ্ধ হ'ব দিম হ'ব দিছিলোঁ মই গেছটো কমাই কিনে দেখিছে সিদ্ধ হৈ গৈছে অকণমান এতিয়া মই ইয়াতে বনাইছোঁ এতিয়া গেছে হৈ গৈছে মই ইয়াতে বহাই দিব লগা হৈ গৈছে ইয়াতে ভাজি গেছটো কমাই কচুটো সিদ্ধ হ'ব দিম এতিয়া কচুখিনি সিদ্ধ হৈছে দেখা পাইছে ইয়াতে মই মাছৰ মূৰটো দি দিম গুড়ি দি দিছোঁ এতিয়া হ'লেই গ'ল মই অকণমান আছে অলপ সময় ভাজি ল'ম এতিয়া অলপ ভাজি ল'লে হৈয়ে যাব অকণমান ভাজিব দিছোঁ এতিয়া কচুখিনি একদমেই মজি গৈছে ইয়াতে মই এতিয়া হালধি দি দিলোঁ নিমখ দি দিলোঁ নিমখটো মই দেৰিকৈ দিছোঁ নিমখ হালধি এইখিনি দি আৰু ভাজি ল'ম এইটো মই গেছটো মিডিয়াম কৰি দি কিনে এইখিনি ভাজি আছিলোঁ দেখিছে শুকনা হৈ গৈছে মই 5 মিনিট এইখিনি 5 মিনিটমান ভাজিলোঁ আৰু গেছটো কমাই দেখিছে কচুখিনি কি ধুনীয়াকৈ সিদ্ধ হৈ গৈছে এতিয়া ধুনীয়া সিদ্ধ হৈছে দেখিছে এটা ধুনীয়া চেনো ওলাইছে ইয়াৰ পৰা গাইজ এতিয়া ভাজিখিনি হৈ গৈছে একেবাৰে অকণমান হৈ গ'ল এতিয়া মই গেছটো বন্ধ কৰি দি দিম গেছটো বন্ধ কৰি মই এইখিনি ওলাই ল'ম এনেকৈ বনাই খাব ঘৰতে আৰু কম সময়ৰ ভিতৰতে হৈ যায় ইমান ধুনীয়া এটা টেষ্টি ৰেচিপি দেখিছে ইমান ধুনীয়া হৈছে
খাওঁ খাওঁ লাগি গৈ কচু ৰেচিপি তৈয়াৰ হৈ গৈছে। এতিয়া আমি ভাতৰ লগত খাম আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে যোনে যোনে আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ এৰিলোঁ, বাই বাই গাইজ।